651 নম্বৰ চাই দিব আমাৰ কাউণ্টাৰে নামটো ক'ব 31 নম্বৰ হৰিমন্দিৰ গ্ৰন্থবৰীয়াখন জনগণৰ শান্তিৰ কামনাৰে আজি বহু বছৰৰ পৰা আমি বিভিন্ন কাৰ্যসূচী হাতত লৈ কৰি আহিছোঁ। ইয়াতে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তপ্ৰাণ ৰাইজে ইয়াতে আহে আৰু ৰঙৰ কুপনখনেৰে আপোনালোকে প্ৰদান কৰিব। প্ৰায় ভক্তসকলৰ মনৰ বাঞ্ছা পূৰণ হৈছে। গতিকে আমি আশা কৰিছোঁ আজি যিসকল ভক্তগণ আহিছে বা যিসকল আহিব পৰা নাই সকলোৰে শান্তি হওক এই আমি লগত ইয়াত যিসকল ভক্তগণ ৰাইজ উপস্থিত হৈছে আমাৰ যদি ভুল ত্ৰুটি হৈছে এই ভুল যাতে ক্ষমা কৰে তাৰ আমি সকলোৰে ওচৰত আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি আকৌ আপোনাকতো কোৱা নাই খোৱাখিনি আপোনালোকে ভোগ গ্ৰহণ কৰি যাব। আমাৰ দক্ষিণ দিশত ভোগৰ ব্যৱস্থা চলি আছে, আপোনালোকে ভোগ গ্ৰহণ কৰি যাব। অকণমান তাত ফিজ চলি আছে, চেনটো বেছি হৈ আছে, গতিকে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে আগবাঢ়িব। আমাৰ ভোগ বিতৰণৰ পৰিচালক দেৱক আমি অকণমান তদাৰক কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ অলপমান বেছি হেঁপাহ কৰা হৈছে, গতিকে আমাৰ ভিতৰত যাতে লঘু আহাৰ সোনকালে সমাপন কৰিব পাৰে কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ সৰহটাকে এখন গামোচা জমা দিছে, আমাৰ ভাগ পাইছে, তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ যিসকল নতুনকৈ আহিছে আপোনালোকে পঞ্জীয়ন কৰিব ভোটা। নাই আমাৰ এগৰাকী এই বৰ্ষৰ ভোটদাতা তৰুণ ডেকা টকাপাঙিৰ পৰা তেখেতে ভোগ আগবঢ়াইছে, গতিকে আমি নিবেদিতা ডেকাৰ পৰিয়ালবৰ্গ আমি পাইছোঁ, আমি আদৰণি জনাইছোঁ। আপোনাক আমি মাননীয় আহিছে ৰ'ব মই ভোট দি আছে
আমাৰ যিসকল ভোক্ৰেতা আমি আদৰণি জনাওঁ নাই তেখেতসকলে আমাক এই মাইক্ৰফোনত অলপ খবৰ কৰিব আপোনালোকৰ কাৰণে এতিয়া আদৰণি অনুষ্ঠান আছে আপোনালোকে বৰণ কৰিলে সুখী গিঞ্জুমণি ডেকা তেওঁলোকৰ কুপনখন আমি পাইছোঁ গিঞ্জুমণি ডেকাই কুপনখন লৈ যাব আপোনালোকে সকলোৱে সাৱধানত নিজৰ নিজৰ যি সা সামগ্ৰী বা হাতত থকা কাগজ পত্ৰ মোবাইল বেগ আদি সযতনে ৰাখিব বহু ব্যক্তিয়ে আপুনি যাক তাতে যাক এই ওচৰত দিলে সুবিধা হ'ব আমি মুকলিভাৱে তেওঁৰ হেৰুৱা সামগ্ৰীখিনি ৰাখিম আৰু উপযুক্ত সমাধানকাৰে লৈ যাব